ধেমাজিৰ সেই ধুনীয়া ছোৱালীজনী খিলখিলীয়া হাঁহিটোৱে তাইৰ চিনাকি। মাত্ৰ কেইটামান দিনৰ চিনাকি, আৰু পাছলৈ আমি বান্ধ খাইছিলোঁ বন্ধুত্বৰ আত্মীয়তাৰে। আৰু এই বন্ধুত্বৰ বিশ্বাসৰ ফলতে তাই গুচি গৈছিল মোৰ সতে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীত উঠি আপোনতাৰে ভৰা তাইৰ সৰল ঘৰখনিলৈ। DSSK কলেজৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ সেই চঞ্চল ছোৱালীজনীৰ কথাই কৈছোঁ। সিদিনা তাই মোৰ সতে ফেৰীত বহি কথা পাতি গৈ আছিল আৰু মাজে মাজে হাঁহিত ঢলি পৰিছিল। সকলো যাত্ৰীয়ে যেন চকু আমাৰ ওপৰত। পাছৱৰ্ড একেটাই, বিশ্বাস। সি কি প্ৰেমৰ, কি বন্ধুত্বৰ। DSSK কলেজৰ কেম্পাছত হাঁহি যোৱাৰ তোলা সৰল মনৰ ধুনীয়া ছোৱালীজনী। সেইদিনা বিশ্বাসবোৰ শিপাইছিল মোৰ মনত, যাৰ বাবে অচিন চিনাকি হৈও গুচি গৈছিলোঁ মই তাইৰ আপোন জিলা ধেমাজিলৈ। সৰল মনৰ চঞ্চল ছোৱালীজনী, আকৌ বাৰু দেখিমনে তোমাক জনৰণ্যৰ অচিনা পথত? তুমি সদায় চঞ্চল হৈ থাকা, সপোনৰ আশাবোৰ বুকুত সাৱটি জীৱনৰ বাটত আগুৱাই যোৱা। খিলখিলীয়া হাঁহিৰে ধেমাজিৰ ধুনীয়া ছোৱালীজনী, আমাৰ বন্ধুত্বৰ চিনাকিৰে এয়া মোৰ সৰু অনুভৱৰ কবিতা। তুমি সুখত থাকা, হাঁহি থাকা, এয়া মোৰ শুভকামনা। মই কথা দিলোঁ তোমাক, সুখ দুখৰ প্ৰতিটো পলত দুহাত প্ৰসাৰিত কৰিলে মোৰ হাতখন পাবা।